নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ জিকে অসমীয়া চেনেললৈ স্বাগতম জনাইছোঁ। ইয়াত আজি 25টা গুৰুত্বপূৰ্ণ অসম বুৰঞ্জীৰ প্ৰশ্ন উত্তৰ আগবঢ়াইছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আহক আজি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ প্ৰথম প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ, স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত। প্ৰশ্ন নম্বৰ 2, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? উত্তৰ, ইটাখুলি ৰণ। 1682 খ্ৰীষ্টাব্দত এই ৰণখন হৈছিল। 3 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজধানী শ্বিলঙত কিমান চনত স্থাপন কৰা হয়? উত্তৰ, 1964 চনত। 4 নম্বৰ প্ৰশ্ন, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল? উত্তৰ, চহুংমহুং বা দিহিঙীয়া ৰজা। 5 নম্বৰ প্ৰশ্ন, আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? উত্তৰ, চুলিকফা বা লৰা ৰজা উৰ্ফে ৰত্নধ্বজ সিংহ। 6 নম্বৰ প্ৰশ্ন, কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ, নৰনাৰায়ণ। 7 নম্বৰ প্ৰশ্ন, প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? উত্তৰ হ'ব ভীষ্মক ৰজা। 8 নম্বৰ প্ৰশ্ন, মহাভাৰতৰ অনিৰুদ্ধ কাৰ নাতিয়েক? উত্তৰ, শ্ৰীকৃষ্ণ। প্ৰশ্ন 9, প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? উত্তৰ, কনচেং বৰপাত্ৰ গোহাঁই। 10 নম্বৰ প্ৰশ্ন, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ, বীৰপাল। প্ৰশ্ন 11, চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? উত্তৰ, স্বৰ্ণগিৰি। 12 নম্বৰ প্ৰশ্ন, বিশ্বসিংহৰ দেউতাকৰ নাম কি আছিল? উত্তৰ, হাড়িয়া মণ্ডল। 13 নম্বৰ প্ৰশ্ন, চিলাৰায়ৰ প্ৰকৃত নাম কি? উত্তৰ, শুক্লধ্বজ। 14 নম্বৰ প্ৰশ্ন, বধকাব্য কোনে ৰচনা কৰিছিল? উত্তৰ, ৰাম সৰস্বতী। 15 নম্বৰ প্ৰশ্ন, মিৰ্জুমলাৰ অসম আক্ৰমণ কালত আহোম ৰাজ্যৰ ৰজা কোন আছিল? উত্তৰ, জয়ধ্বজ সিংহ। 16 নম্বৰ প্ৰশ্ন, ভগা ৰজা বুলি কাক জনা যায়? উত্তৰ, চুৰামফা। 17 নম্বৰ প্ৰশ্ন, নৰিয়া ৰজা বুলি কাক জনা যায়? উত্তৰ, চুটিংফা। 18 নম্বৰ প্ৰশ্ন, ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, গদাধৰ সিংহই। 19 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? উত্তৰ, ৰামসিংহ। 20 নম্বৰ প্ৰশ্ন, অসমৰ শিৱাজী বুলি কাক জনা যায়? উত্তৰ, লাচিত বৰফুকন। 21 নম্বৰ প্ৰশ্ন, কোন ৰজাৰ ৰাজত্বকালত লতাকটা ৰণ হৈছিল? উত্তৰ, ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত। প্ৰশ্ন 22, কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, ৰাজেশ্বৰ সিংহ। 23 নম্বৰ প্ৰশ্ন, কোনগৰাকী ৰাণীয়ে শিৱদৌল সজাইছিল? উত্তৰ, অম্বিকা ৰাণীয়ে। 24 নম্বৰ প্ৰশ্ন, স্বৰ্গদেউ শিৱসিংহৰ গুৰু কোন আছিল? উত্তৰ, পৰ্বতীয়া গোহাঁই। আজিৰ 25 নম্বৰ প্ৰশ্ন হৈছে, পচা প্ৰথা কোন ৰজাই আৰম্ভ কৰিছিল? উত্তৰ, প্ৰতাপ সিংহই। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি দিব। ধন্যবাদ।